ডাঙৰ পৰা কক গেলি অরে যে আসুরা এই ফেলে আছি ফেলে তোর আর এনকা দেখা সময় নাই আর বয়সও রক্ষি নাথে এক জায়গাটা বিয়েটা আছে চাই হইতো বনি গেলি তোমার কোনে চাইবি দিতা হব দে আজা বল সাওয়া বল ৰিতে ৰকচোন ৰখ যিমানে যাওঁ সিমানে ঠাণ্ডাৰ ভাৱ লাগি আছে ৰিতে শ্বিলং তিলঙে যাই আছো নেকি পৰো আছে দেখোন বল 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 ৰিতে বল 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 ভাল লাগছি বল ৰিতে অ ৰিতে কি বাপা শুন তোমাক দুই এটা কথা কওঁ কিন্তু যদি আমাৰ যদি কইনাটো যদি তোৰো পচন্দি হয় মোৰো পচন্দি হয় কিন্তু এটা কথা কিন্তু মাক দেউতাকৰ লগত কিন্তু তই কিন্তু এইটো কিন্তু বন্দোবস্ত কৰি ল'বি কিন্তু কি জানা দেউতে কইনাটো যেতিয়া পচন্দি হ'ব গেৰাণ্টি আৰু ৱাৰেণ্টিটো কিন্তু কৰি ল'বি ভিভ' মোবাইল বুলি ভাবছা নেকি ৰিতে তই কিবা কৈছা আজিকালি ভিভ' মোবাইলৰো গেৰাণ্টি ৱাৰেণ্টি থাকে তথাপিও থাকলেও নাথাকিলেও একে সমান কিন্তু ভিভ' মোবাইল আজিকালি 5-6 বছৰ আৰামত চলি যায় কিন্তু কি জানা না ৰিতে যদি বিয়া কৰাৰ পিছত তিৰি বছৰ দিনো নাথাকে 6 মাহতে পলে গুচি যায় বিশ্বাস কৰিব নোৱাৰি লাষ্টত যায় তোৰ এনাই যাব পেণ্ডেলৰ পইচা মাছ মাংসৰ পইচা এনাই যাব জলদি দেৰি হৈছে বল 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 বাপাৰ কথাটো ধুলে ফেলা কথা নহয় ভাবিব লগা কথা দাদা এই তৰুণ যি আছে মাছ বেপাৰী তাৰ ঘৰটো কোৱা দিয়ে দাদা এই আগৰ যে ট্ৰেইনিংটো আছে ট্ৰেইনিংটোৰ পৰা অলপ আগত যায় ঘৰটো হয় নেকি দাদা আমি মানে কইনা চাব আহিছিলোঁ দাওক ধন্যবাদ ৰিচি কি বোধ ৰিচি আপোনাৰ ল'ৰাই কি কৰে বাপা কি কৰা কয় কথাখিনিতে মই বিজনেছ কৰোঁ মই কি বিজনেছ বিজনেছ মানে মই দুটা বিজনেছ কৰোঁ মই মানে গৰমৰ দিনত মই পন্তা ভাত মাছ পোৰা কট দেহেৰা জ্বালা বেপাৰ কৰোঁ আৰু ঠাণ্ডাৰ দিনত পকা পিঠাৰ বেপাৰ কৰোঁ ঠিকেই আছে ভাল কাম বাপা আমি দুয়ো কথা পাতোঁ তুমি অলপ যাই কইনাটো চাই আহা হাই বেবি যে কইনা চাবা দিছি এইটো কইনাই নে মইনা ক'বা নোৱাৰো তলতো দাড়ি ওপৰতো দাড়ি বেলেগ নাৰী এইটো নাৰী নে চাৰি গম নাপাওঁ